Hello everyone, welcome to my another mini vlog. আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভাবিলোঁ আপোনালোকক ৰাতিপুৱা পৰিৱেশটো দেখুৱাওঁ। তাৰপিছত আকৌ আহি পাই গ'লোহি কলেজ। দেখিছেনে? আমাৰ ক্লাছ যেহেতু হোৱা নাছিলে সেইকাৰণে আমি ৰ'দত লগৰবিলাকৰ লগত আড্ডা মাৰি আছিলোঁ। কিবা কিবি জমনি কথা পাতি খুব হাঁহি আছিলোঁ আমি। তাৰপিছত মই ঘৰৰ পৰা আনিছিলোঁ জলফাই। তাকে সিহঁতৰ আগত কৈ আছিলোঁ খাম বুলি। তাৰপিছত আপোনালোকক দেখুৱাইছোঁ ৰ'ব দেই। সিহঁতি মানে লগৰবিলাকে জলফাইৰ কাৰণে খুব টনা আজৰা কৰিছে চাবচোন। ৰ'ব এয়া চাওকচোন জলফাই। মানে সিহঁতৰ কাৰ ভাগত ডাঙৰ কাৰ ভাগত সৰু তাকে সিহঁতি ব্যৱহাৰ কৰিছে আৰু। তাৰপিছত ময়ো মোৰ ভাগলৈ দুটা বাছি ল'লোঁ। এতিয়া চাওকচোন। তাৰপিছত মই কেৰমে ধৰা জলফাইটোকে ল'লোঁ আৰু এই দুটা লৈছোঁ জলফাই, কাৰণ মই ঘৰত জলফাই খাই থাকোঁ। তাৰপিছত কলেজ ছুটি হ'ল আৰু আমি ঘৰলৈ আহিলোঁ। তাৰপিছত ঘৰলৈ আহি ভাত খালোঁ। আজিলৈ আহিছোঁ বাই পুনৰ অন্য এটা ভিডিঅ' লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।